হেল্ল' এভৰিৱান সকলোকে স্বাগতম জনাইছোঁ পুনৰ এটি নতুন ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টিত মই আপোনালোকৰ বাবে এটা বায়োগ্ৰাফি ভিডিঅ' লৈ আহিছোঁ আৰু এই বায়োগ্ৰাফি ভিডিঅ'টো হৈছে ৰেঙনি টিভিত সম্প্ৰচাৰিত হৈ থকা জনপ্ৰিয় ধাৰাবাহিক ৰাধাত চন্দনাৰ চৰিত্ৰটিত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ বিষয়ে। গতিকে তেখেত প্ৰকৃততে কোন হয়, তেওঁৰ ৰিয়েল নাম কি, তেওঁৰ ঘৰ ক'ত হয়, এই সকলোবিলাক তথ্য মই আপোনালোকক এই ভিডিঅ'টিত জনাবলৈ চেষ্টা কৰিম আৰু এই গোটেই তথ্যখিনি 100% সত্য হয়, কিয়নো মই তেওঁৰ পৰা পাৰ্মিশ্যন লৈয়ে এই ভিডিঅ'টো বনাইছোঁ। গতিকে মোক কেইজনমানে কমেণ্ট কৰি আছিলে যে ৰাধা ধাৰাবাহিকত অভিনয় কৰি থকা চন্দনাৰ বায়োগ্ৰাফি ভিডিঅ'টো লাগে বুলি, সেইবাবে আপোনালোকৰ বাবে মই আজি এই ভিডিঅ'টি লৈ আহিছোঁ। আপোনালোক সকলোৱে নিশ্চয় ৰাধা ধাৰাবাহিকখন চাই ভাল পাইছে। ৰাধা ধাৰাবাহিকখন বৰ্তমান চন্দনাৰ নতুনকৈ এণ্ট্ৰি হৈছে, গতিকে মই আপোনালোকক তেখেতৰ বিষয়ে এই ভিডিঅ'টোত সম্পূৰ্ণৰূপে জনাম। আৰু ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে আপোনালোক সকলোলৈকে এটা সৰু ৰিকুৱেষ্ট, যদিহে আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাই ভাল পায় তেনেহ'লে ভিডিঅ'টিত এটা লাইক আৰু আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। গতিকে আহকচোন এতিয়া ভিডিঅ'টি আৰম্ভ কৰোঁ। গতিকে ৰাধা ধাৰাবাহিকখনত চন্দনাৰ চৰিত্ৰটিত অভিনয় কৰি থকা অভিনেত্ৰীগৰাকীৰ ৰিয়েল নামটো হৈছে সুস্মিতা শইকীয়া। তেখেতৰ ঘৰ হৈছে নগাঁও জিলাত। তেখেতৰ নিক নেমটো হৈছে চুনু আৰু তেখেতৰ বাৰ্থডে হৈছে 13 মে'ত। তেখেতৰ বাৰ্থডে আহি আছে, গতিকে আপোনালোকে তেখেতক উইচ কৰিবলৈ নাপাহৰিব। চন্দনা অৰ্থাৎ সুস্মিতা শইকীয়াৰ দেউতাকৰ নামটো হৈছে মিষ্টাৰ শৰৎ শইকীয়া আৰু তেখেতৰ মাকৰ নামটো হৈছে মিছেছ কল্পনা শইকীয়া। এতিয়া আহকচোন তেওঁৰ শিক্ষাগত জীৱনৰ বিষয়ে অলপ কথা জানি লওঁ। গতিকে তেখেতে নেশ্যনেল স্কুল অফ ড্ৰামা ছিকিমৰ পৰা পাছ আউট হৈছে আৰু বৰ্তমান সময়ত তেখেতে MA কৰি আছে কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটি নগাঁও কলেজৰ পৰা। এতিয়া আহকচোন সুস্মিতা শইকীয়াৰ অভিনয় জগতৰ তেওঁৰ জাৰ্ণিটোৰ বিষয়ে কিছু কথা জানি লওঁ। গতিকে তেওঁৰ বয়স 5 বছৰৰ পৰাই তেওঁ ড্ৰামা আৰু গানত তেওঁ ডান্স কৰিছিল আৰু আমি জানিব পৰা মতে তেখেতৰ মাহীয়েকে নাটক কৰিছিল আৰু তেওঁৰ মাহীয়েকৰ পৰাই অভিনয় শিকিছিলে। আৰু তেখেতৰ যদি হবিৰ বিষয়ে বুলি ক'বলৈ যাওঁ তেনেহ'লে তেওঁ খানা বনাই খুব বেছি ভাল পায়। তেখেতে এতিয়ালৈকে বহুকেইখন অসমীয়া ধাৰাবাহিকত অভিনয় কৰিছে। তাৰ ভিতৰত কেইখনমান জনপ্ৰিয় ধাৰাবাহিক হৈছে কইনা সাজেৰে মই, যিখন জোনাক চেনেলত সম্প্ৰচাৰিত হৈছিলে, তাৰপা বাহ অমৰাৱতী বাহ, যিখন ৰং টিভিত সম্প্ৰচাৰিত হৈছিলে, তাৰপা ৰেঙনি টিভিৰ বেগম জান, তাৰপাছত ৰেঙনি টিভিৰ এই মায়াবিনী, তাৰপাছত ৰং টিভিৰ সৰাপাত, তাৰপাছত জোনাকৰ হে ভগৱান, তাৰপাছত জোনাক টিভিৰে একাজলি ৰং আৰু বৰ্তমান সময়ত তেওঁ ৰাধা ধাৰাবাহিকখনত সুন্দৰ অভিনয় কৰি আছে। আপোনালোকৰ বাৰু কোনে কোনে ওপৰত উল্লেখ কৰা ধাৰাবাহিক কেইখনত তেওঁৰ অভিনয় চাইছিলে বাৰু মোক তলত কমেণ্ট কৰি জনাবচোন আৰু কোনখন ধাৰাবাহিকত অভিনয় চাই বহুত বেছি ভাল পাইছে সেইটো কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। তাৰ উপৰিও তেখেতে কলংপাৰ নামৰ এখন ৱেব ছিৰিজতো অভিনয় কৰিছিলে। এতিয়া যদি মই মোৰ নিজৰ কথা ক'বলৈ যাওঁ তেনেহ'লে ৰাধা ধাৰাবাহিকখনত সঁচাকৈয়ে তেওঁ খুব ধুনীয়া অভিনয় কৰিছে আৰু তেওঁৰ অভিনয় চাই সঁচাকৈয়ে বহুত বেছি ভাল লাগিছে। আপোনালোকে বাৰু ৰাধা ধাৰাবাহিকখনত তেখেতৰ অভিনয় চাই কেনেকুৱা পাইছে মোক জনাবচোন। গতিকে আশা কৰিছোঁ আপোনালোকে চন্দনাৰ বিষয়ে এইখিনি কথা জানি নিশ্চয় ভাল পালে। যদিহে ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে এটা লাইক কৰি দিব আৰু আগলৈও এনেকৈ আপডেটসমূহ পাই থাকিব বিচাৰিলে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি ৰাখিব। থেংক ইউ।